Welcome to a new vlog. So, good morning guys. আমি আহি পাইছো। এতিয়া আমি মানে প্লেনটো কৰিছো মানে সেই আছে আজি কি কৰিছো? আজি কি আছে? বম্বলে আজি বলে বম কালি ৰাতিতে অহা কথা আছিল কিন্তু অলপ প্ৰব্লেমৰ কাৰণে আমি আহিব নোৱাৰিলো। তো এতিয়া যাই আছো বৰ্তমান 3:30টাতে ওলালো ঘৰৰ পৰা ওলাই কিনে এতিয়া বৰ্তমান যাই আছো। আজি আমি বহুত খোজ কাঢ়িলো মানে শিৱৰ নামতে আজি বিলিং কৰি দিলো আৰু দেহাটোক আমি বম বম বলে জয় শিৱ So guys, এতিয়া আমি মন্দিৰত যাই লগ পাই আছো আৰু আজি আমাৰ বিগ চ্যালেঞ্জ হ'ল কি আজি আমি খোজকাঢ়ি যাম পামহিল দেখি এইটো বিগ চ্যালেঞ্জ কিমান কিলোমিটাৰ কৈছোন ইয়াৰ পৰা মিনিমাম আৰু আমাৰ বেছি নাই আপোনালোকে যদি আহে একদম গড়চুকৰ মেইন চকৰ পৰা কিমান কিলোমিটাৰ আপোনালোকৰ মেইন হ'ব 2 কিলোমিটাৰ মান হ'ব আৰু তাৰ পৰা আপোনালোকে পাহাৰ উঠিব লাগিব 3টা মন্দিৰ পাব এই 3টা মন্দিৰ 2 কিলোমিটাৰ আমি খোজকাঢ়ি যাম আৰু পাহাৰত উঠবা লাগিব কত দেখাম তো ব্লগটোৰ লগত জড়িত হৈ থাকক আজি মানে ধামাকা হ'বলৈ যাই আছে এফালে চাব পাৰে ফলো যোৱা মানুহবিলাকৰ গাড়ী আছে এয়া মানে ৰিজাৰ্ভ কৰি নাগাড়ী আমি খোজকাঢ়ি যাই আছো আমি ইফালে এণ্টাৰ কৰিবলৈ ইফালে গেটটো আছে ইফালে আমি এণ্টাৰ কৰিবলৈ এতিয়া যাই আছো বলক গাইছ সাতা খাই দিম কাই দিছিনো ও হিৰকাতৰ কাই দিছি এডাল দিছে আমাৰ লাকি কলিতা কি কৈছ কি হৈছে এডাল মানে কেছটো চাকচোন কেছটো মানে এডাল ইমান দীঘল ঠিক আছে এডাল ইমান দীঘল এডাল চাকচোন চাক এডাল কিবা কাণত শুনা বস্তু নাই এডাল এই এখনি লেন্থৰ 5 সেন্টিমিটাৰৰ বস্তু নহয় আৰু এডাল হৈছে একেবাৰে নাৰা ফিকে একেবাৰে এৰ পাই আৰম্ভ এইটো ক'ত সোমাব না এইটো নুমে কত নুমে এইটো ক'ত সোমাব না এই ফেল দিব পাৰা তাৰ ফকতিয়া আইফোনত তুলি থাকে এইটো কাম নাই লাগি দিছি কাম নাই কাম বন নাই একো শুনবে শুনবে একো কি শুনিম এইটো শুনবে লগা বস্তুৱে নাই এতিয়া তাৰ হেডফোন দৈলে দিবার ইচ্ছা গৈছে এতিয়া তথাপিও মন্দিৰত যাই আছো অলপ শুনবা কাৰণে লাগে সেইকাৰণে শুনি আছো তথাপিও তো ধৰি শুনবা লগা কোনো মোবাইলতে নুমে মানে এনে কি নাই বহুত সৰু যে এইটো এডাপ্টাৰ বুলিয়ে ক'ব নোৱাৰি মোবাইল নকতো নুমে এডাপ্টাৰ বুলিয়ে ক'বই নোৱাৰি এইটো পাগলে গেছটা লাকি পাগলা নিংনি শুনা বস্তু লাকি পাগলা হয় এটা এই কবাৰ কিনি মৰে সি পাগল অলপ ইয়াৰ অলপ মাথাত বিকি ডাঙৰ হ'ব কি ক'ব আৰু দে আমি এতিয়া সেই ধূপচুপ জ্বলাই লৈ গাছি পেলাই ধূপচুপ জ্বলাই আছে চবে আমি আমাৰ দৌৰে এইটো জ্বলাই লওঁ আমি ঠিক আছে কথা লৈ লওঁ এতিয়া ব্লগটো নকৰোঁ কিন্তু মানে ভাল নালাগে না আমি তাতে সেই কৰি আহি গ'লোঁ তাতে পূজা উজা কৰি আহি গ'লোঁ ধূপচুপ লগালোঁ এতিয়া এইফালে যাই আছোঁ মন্দিৰ আছে আৰু সেইফালে দৰ্শকমান যাই আছে মানে বলক এইটো নদী নহয় এইটো এটা পুখুৰী ইয়াতে তাৰমানে মহ যে আছে আৰু বলদ গৰু সেইবিলাকে ইয়াতে স্নান কৰিবলৈ আহে মানে গা ধুবলৈ আহে আৰু ইফালে আছে পবিত্ৰ পদুম ফুলৰ পুখুৰী এটা বহুত ধুনীয়া এইফালৰ প্ৰাকৃতিক সৌন্দৰ্যটো মানে ইমান ভাল আপোনালোকে দেখিলে ইয়াতে আহি কিনে চাব তাৰপিছত কিমান ভাল লাগে আপোনালোকে নিজে ভাবিব পদুম ফুলৰ পুখুৰী ইয়াতে চাব পাৰে পুখুৰীটো এয়া এতিয়া পদুম ফুল লাগে দৰ্শকবিলাক আহি আছে আৰু ইয়াতে মেইন গেটটো মই এতিয়া অলপ চিনেমেটিক শ্বট দেখাই দিওঁ আপোনালোকক ব্ৰিজত মানে আমাৰ ফটো চলি আছে এয়া মিনময় কিবা কবি নাকি কেনে কৰা এতিয়া ভাল লাগি আছে আমি ইয়াতে আহি পালো সেই এতিয়া ফটোশ্বুট হৈ আছে বৰ্তমান ইমান ভিৰ তো আমি যোৱা নাই আৰু পূজাৰ আৰু একজন নাই বিশেষকে আমাৰ মানে ইমানখিনি আমাৰ আমাৰ তিনিজনে ঘৰৰ পৰা হ'ল এতিয়া মিনময় বাকী আছে ঘৰৰ পৰা আমি অকলে আহিছো আমি লগ কিজনে আমি মা দেউতা অহা নাই তো আহিব চাগে পিছতকে আমি এতিয়া বৰ্তমান ফটোশ্বুটত আছো আৰু ব্যস্ত দেখছিনে এটা বহুত ডাঙৰ কাণ্ড হ'ল গান ঘামিলে পৰি এতিয়া নিজে চলিব ধৰিছি ই মানে কোন বহি পেলাই ফটো মাৰি আহিলো এটা মোবাইল হ'ল অট'মেটিক চলাই গাইছ মোৰ ফটো উঠা নহ'ব আজি জন্মত ঘাম পৰি অট'মেটিক কিবা ইয়াৰ মানে এৰ পৰা ঘাম পচি ফচ কৰি আৰু ফচ ফচাই চলছি অট'মেটিক এই ওলাই গেছি ফাটি গেছি মনটো কিংকি ফাটছি মানে এইটো তলখিনি মানে একবাৰ কি হৈছিল একবাৰ চাও দেখাই দিম চাও এবাৰ আপোনাৰ নাকতেটো কি আছে আপোনাৰ নাকত নাকতো বাজি না আপোনাৰ নাকত কি আছে প্ৰেম গুটি ফালতু নহয় দেখো আচলতে প্ৰেম গুটি কি প্ৰেম বাঢ়িছে কাৰণে গুটি উঠিছে মানে এবাৰ মই ফুৰিব গৈছিলো ফুৰিব যাওঁতে অলপ খুজুতি ধৰিলে খুজুতে হাতৰ পৰা পৰি গ'ল এই পৰা এনেকুৱা হৈ গ'ল হয় আপোনাৰ নিচিনা খুজুতি মেন মই কত দেখা নাই ব্লগটো চলি আছে আপোনালোকে চাই থাকক
বুঢ়া গোহাঁই কি ক'ব আপুনি বুঢ়া গোহাঁই বঢ়িয়া বঢ়িয়া অ এইটো বঢ়িয়া বঢ়িয়া আমি ঠিকে আছো বাকীখিনি বুঢ়া গোহাঁই একদম পৰা বেলেগ চুলি দিলে কাটি ফেনে পৰা বনি গৈছে মানুহটো মানুহটো বনি গৈছে অলপ কিবা পোষ্ট দিয়া আকৌ কি কৰে হে আপুনি জলদি এটা বস্তু খাব লাগে জলদি যাও মই এতিয়া আপোনালোকৰ এটা বস্তু খাম চক হৈ যাব পুৰা কৰি কি আছে বুজি পোৱা নাই মই এতিয়া ভলে বম তাৰে কাৰণে আমি এতিয়া শিৱলিংগ বনাই আছো মাটিত অলপ শুকান মাটি আনি আছো আপোনালোকক চাওক গাইস নাজানো গাইছ ক'ৰ বা কিবা শিৱলিংগ বনাই আছে মাটি দিও শিৱলিংগ বনাই না আমি যে গাইস ইয়াতে আহিছো আমি তাৰে এটা মানে চিন ৰাখিব খুজিছো যাতে সেকেন্ড টাইম আহিলে আমি দেখা পাও এইটো ভাঙি যাবই কাম নাই বৰষুণ দিলে ভাঙি যাব এইটো বৰষুণ দিলে ভাঙি যাওক লাগা হলে কথা নাই কিন্তু ভগৱানৰ স্মৃতিত যি বনাইছো সেইটো লাগি যাব বৰষুণ ভাঙি গলেও কথা নাই কি আছে হ'ব দে ভগৱানৰ আশাত গংগা পৰিছে শিৱলিংগ বনাই দিছি কাবাৰ এই ফুলটো দি হালধীয়া ফুলটো সোমাই দি আছে ওপৰত এইটো হাই ফুলকেইটা তোৰ হিৰ পিছফালে চা হালধীয়া ফুলটো সোমাই দি ওপৰত লগাই দি মই জনা নাই গাইছ মোৰ মানে পেণ্টটো সেই হৈছে ভিজি যাব মোৰ পেণ্টটো গেলে মোৰতো মানে ওপৰ ফালে সেই টানবা নোৱাৰি পেণ্টটো যেনেকৈ টানছি মোৰতো বেছি ওপৰত টানা নাযায় পেণ্ডিং যে ভালত চব ব্লগত চব যাব ব্লগত 150 টাকাৰ পেণ্ট এটো লছি 550 টকা ইটাক লাগি মোৰ লগত 550 কিহৰ পেণ্ট জানা তই নাই কি ৰয় গাইজ মই মিছা কথা নকওঁ 150 টকা দি কিনছি দুইটা চলি আছে মই মিছা নকওঁ কাৰণ কি মই এইটো সেই পৰা কিনিছো না গাইজ 550 টকা বলে ই বা 550 এনে কৈছি সি আমি ধূপ-চুৰ কৰি আছো এ চাকি এটা লৈ আন কাৰবা চাকি বাদ দি আমাৰ নামত যাব চব আমাৰ নামত আমি মানে দিলো আমি ধূপ-চুৰ এটা নাই ধূপ-চুৰ কি বঢ়িয়া সিনাৰি এ কাইবাৰ এটা বনাই থৈছি তাৰ পৰা ধূপবিলাক লৈ আনি ফেনে এতে দিম আমি এইবিলাক ভাল পানী এইবিলাক মানে নিজৰাৰ পানী বুলি কয় নিজৰাৰ পানী আৰু এই ভ্লগটো মই অলপ ভ্লগত মই লাইক চাইক দিব এনে সেই নহ'ব এই চক ক'ৰ কি ধূপ চুৰ কৰি আনছো আমি কম বস্তু নহয় দেই গাইজ একো নহয় দেই চ' গাইজ তাৰ পৰা আহি ধূপটো লৈ আনছে মানে এই আমাৰ ধূপ নাই তাৰ পৰা একো নহয় দেই আমাক দাইৰেক্ট নধৰবি ভগৱান আমাক দাইৰেক্ট নধৰবি তাৰ পৰা ধূপটো লৈ আনছো এটা চাকি তিনিটা চাকি আছে চাকিয়ে লৈ দি দিং আমাৰ তাতে আমি বনাইছো একো নহয় দিয়ক গাইজ এইয়া ধূপ দিছো ইফালে যা চাকি লৈ আন এটা লৈ আন একো নহয় দেই একো নকয় মোৰ ভক্ত ভগৱানে চাই আছে একো নকয় দেই কাৰবা চাকি আমিও এটা বন্দিছো আৰু নামত ভগৱানে ততে ফ্ৰী হস্পট পাই নেকি নামই পাই আৰে আনলিমিটেড পায় আনলিমিটেড তাতে আরে পিঁপড়া দেখুন বেতে আরে পিঁপড়া বে আরে পিঁপড়া কামড়ি আছে তলত মই এটা ভ্লগ কৰি আছো হৈছে দে ভাল মানে গা আই যা মই এটা বস্তু দেখাম এতিয়া মেইন বস্তুটো ইয়াতে মানে আমি মানে সেই তাৰ পৰা বস্তু এটা লৈ নি দিছো আমাৰ নাই না হ'ব দে আৰু বনাইছো এই আৰু জিম্বু ডাইলগটো আপনার বি এটার মানে এনে চেন্ডেল পিন্ধা নাই তাতে জাপ দিয়ে ফেলি ভৰি যদি ভাঙি মরবো এটি নেটবি জাপ চাপ নেটবি এই ঘূৰিয়ে রাখছা এই এনে লেভেলতে আহিলি আৰু তহঁতি এনে লেভেলতে আহিছি জাপ দিম বুলি চেন্ডেল পিন্ধা নাই আকৌ জাপ দিয়ে বোলে চেছ যাবি মই এতিয়া মানে বহুত সিক্ৰেট বস্তু দেখাম বল দেখাম হাতীৰ গোবচ্ছা এটা যদি আমরা হাতীতে আমাৰ এটা খচিৰে গুচি যায় গমেই নাপাব ফচ কৰি মাৰা যাম গাইছ যদি হাতী মোক খচিৰে গুচি যায় লচকা নাপায় মই উঠি যাম ওপৰত একদম পুৰা নখচে দিয়ক আৰু ইয়াৰ মানে এটা ৰহস্য আছে শিলটোৰ সকলাটো বন্ধ কৰ এটা ৰহস্যটো হ'ল ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে মানে কি বুলি কম আৰু পদচিহ্ন আছে ইয়াতে পদচিহ্ন আপোনালোকে খোজ আছে ভৰিৰ খোজ আপোনালোকে চাওক এই চব ইফালে এইটো ভৰিৰ খোজ এইটো ভৰিৰ খোজ এইটো তাৰমানে এইটো এটা ভৰিৰ খোজ দেখো এইটো আপোনাৰ বুঢ়া আঙুলি এইটো আপোনাৰ ইয়াৰ পৰা চাই লওক গোটেইখিনি আঙুলিৰে চিন ইয়াৰ পৰা চাই লওক আপোনাৰ গোটেই ভৰিৰে চিন এইটো আৰু ইয়াতে আপোনাৰ ভৰিৰ চিন হিচাপে এইটো আমাৰ এই শিলটো ৰাখি থৈ দিছে তো এইটো বহুত আমাৰ কাৰণে ইউনিক হয় আৰু এই মন্দিৰত আহিলে আপোনালোকে নিশ্চয় মই বিশ্বাস কৰোঁ যে আপোনালোকে এইটো দৰ্শন কৰিব আহি কিনে আৰু আপোনালোকৰ ইচ্ছা আপোনালোকে ইয়াতে চাকি দিয়ে ধূপ দিয়ে আমিতো বাৰু নিজৰ ফালৰ পৰা এতিয়া একো নাই কাৰণে দিয়া নাই আমি ধূপ দিছোঁ তথাপিও আপোনালোকে আহি কিনে বা কি দিয়ে সেইটো মোৰ আশা থাকিব যে ভালদৰে কিবা এটা দিব পাৰিব
তো এইখিনিয়ে আৰু আহি কিবা এটা ভাল লাগে, মনৰ সন্তুষ্টি কিবা এটা পায়। এইফালে ভিতৰৰ ৰাস্তাত আহিছো, অলপমান ভিতৰৰ ৰাস্তাৰে যাম, কি আছে চাম। এইফালে চাব ৰাস্তাটো বৰ ধুনীয়া, একদম সৰু এটা গোপন ৰাস্তা, জাগা গাইছ, একদম গোপন জাগা। এফালে চাওঁ অলপ এক্সপ্ল'ৰ কৰোঁ কি আছে অলপ। ইমান এটা কথা হৈছে, আমি মানে মন্দিৰত আহি যে ফালটামি কৰি আছো, এতিয়া ফালটামি আপোনালোকৰ কাৰণে কৰি আছো, আপোনালোকে লাইক কৰিব ভিডিঅ'টো সেইকাৰণে। আৰু মানে আমাৰ ভিডিঅ'ত মানে সেই চব জেগাতে ফালটামিয়ে কৰোঁ আমি, মানে ভিডিঅ'ত মোৰ ভিডিঅ'বিলাকত আপোনালোকে ফালটামি মাৰি একো নহয়, ফালটামি হ'ব মানে আপোনালোক মই চেষ্টা কৰি থাকোঁ। আপোনাৰ ভাবছি হ'ব মন্দিৰ এটি মন্দিৰত যায় কি ফালটামি কৰে, ফালটামি মানে আমি চবতে ফালটামি কৰোঁ, ইমান ফালটু আমি ভিডিঅ' কাৰণে ফালটামি কৰোঁ, ঠিক আছে। তোৰ যা ৰখ ৰখ ভাই, দেখছি নে মোক কৰি পলাব ওলছি, বলক বলক। আমি ক'ত সোমাইছো চাব পাৰে, এইফালে জংঘল এফালে সোমাইছো, এফালে মানে হাতী চাতী ওলাই। মই মানে আজি ভিডিঅ'ৰ কাৰণে ৰিক্স লৈ আহিছো, ইয়াতে ভিডিঅ'ৰ কাৰণে ৰিক্স লৈ আহিছো, লাইক কৰিবই লাগিব ভিডিঅ'টো। আৰু যোনে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰক, নতুন নতুন ভিডিঅ' আহি আছে। আৰু মোৰ বুধবাৰে আমাৰ খানা আছে, তাৰে ভিডিঅ' দিম মই বুধবাৰে খানাৰ, পুৰা মজা কৰি ভ্লগ আহি আছে, পুৰা বেক টু বেক। এফালে চাব পানী আৰু এফালে হেৰি বহি আছে, চ' গাইছ মজা হৈ গৈছে ভ্লগটো। আৰু যাওঁ ভ্লগ গাইছ আপোনালোকে হানুৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ই বহুত কষ্ট কৰি কি ধুনীয়া জাগা চাওঁ, এইফালে একদম পুৰা মই মজা কৰি আহি গৈছো। আৰু মানে ভাতটি ৰিক্স আছে, তাকো আহিছো ভিডিঅ'ৰ কাৰণে, ঠিক আছে। ঠাণ্ডা পানী গাইছ, পুৰা ভৰি চৰিছো, কি ধুনীয়া লাগি আছে একদম, এটা ফিলিং পুৰা একদম বঢ়িয়া। চ' গাইছ ইফালে চাওঁ, মই মানে ভৰি চৰি দিছো পানীত, কি বঢ়িয়া লাগি আছে। আৰু ইফালে মানে বেছি মানুহ নাহে, মানে ইফালে সেই আৰু এফালে মানে জাগাটো মানে সেই চিক্ৰেট জাগা, ইফালে বেছি মানুহ নাহে হাতীৰ ভয়ত। আমি আহিছো ভিডিঅ' কাৰণে, ঠিক আছে গাইছ। ধুনীয়া লাগিছে গাইছ, জাগাটো পুৰা একদম বঢ়িয়া গাইছ। আমি যে এটা বহি আছো, বহি এটা বস্তু অদ্ভুত বস্তু দেখলো, এইডাল নেদেখাও দিয়া, দেখাব মন নাই, হাগে নাই, মানুহবিলাক খেচৰা হৈ গৈছে ইয়াতে। চ' গাইছ ইয়াত আমি কমেও 2 ঘণ্টামান ৰখাৰ পিছত এই দৰ্শনটো কৰি ল'লোঁ। অ'কে যা 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 মানিক যা মানিক যা গো 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 গো। What is this? This man, this is a podum full. Yes, this called English way. English. English কি কইছে? English কি কয়? মই বাসছে। What's me? আরে পদম ফুলে Podum full. Yes. Lotus. Yeah, bro. Yes, this is lotus, man. This is lotus. Yeah, man, this is lotus, man. Very beautiful lotus, man. This is we get this on this pani, on this water, on this river. And we get this on this river. Coming into river. Okay. I keep that brother. That brother keep that lotus. We get and, this on this pani, on this water. And he give me the lotus. Okay. Sagla ki bila ki ho? Holy shit, man! What is this? I am Nogultana polisi. Holy What shit, is man! this? This waterfall coming. Itu ki. This is mala, bro. This is mala. I'm take disrespect, bro. I'm take Itu disrespect, ki man. rok? Itu ki bali. Holy shit, man! Huh? This is Nogultana, man. Nogultana. This is Nogultana, man. This is come from this waterfall. This is come from the waterfall. Okay, man. আৰু সুলো itu এটা বস্তু দেখাম। এগুলা পানীত উপঙি আছে গাইছ, এগুলা পানীত মানে সেই উপঙি আছে, মানে এগুলা আমি খাই আছো, কি মানুহ আমি দেখছি না, ইমান বদমাছ হৈ গৈছো আমি। চ' গাইছ আমি কমেও 2 ঘণ্টামান ৰখাৰ পিছত দৰ্শনটো কৰিবলৈ পাইছিলোঁ। কিন্তু ইয়াতে আপোনালোকে লাইন চাব পাৰে, কিমান দূৰলৈকে একদম পুৰা সেই মন্দিৰটোলৈকে, তলৰ মন্দিৰটো যে আমি চাকি জ্বলাইছিলোঁ তাৰলৈকে একদম লাইনটো গুচি গৈছে। আৰু এতিয়া আমাৰ 1.5 ঘণ্টামান লাগিছিল কমেও, 1.5 ঘণ্টা নহয় 2 ঘণ্টাই লাগিছিল কমেও। কিন্তু যদি এনেকুৱা হৈ গ'ল আমি দেৰি কৰি আহিলোঁ হয়, তেতিয়াহ'লেতো আমাৰ 3.5 নহ'লে 4 ঘণ্টা লাগিল। আমি 3:30 উঠাৰ আহিয়ে ফলটো পালোঁ দিয়ক গাইছ, সোনকালে আহাৰ ফলটো পাইছোঁ। আমি যে এটা গেছিলোঁ, এই কণ ক'ৰবাত কিবা ইংলিছ মাৰি আছে, ক'ৰবাত কিবা নাজানো দে, ক'ৰবাত কিবা ইংলিছ মাৰি আছে মানে কিবা চালা গেল দে কথালে আৰু গেল দে চালে। আমি মানে 3টা বজাত উঠি গ'লোঁ, নাই কিনে আমাৰ সোনকালে হ'ল। আৰু যাই কিনে পুৰা দৰ্শন কৰি আহিলোঁ। তো ইমান ভ্লগ চক কৰা নাই, কাৰণ তাতে মানে বহুত ভিৰ আৰু কেমেৰা নিয়ে ইয়াতে সেই নিকেট আছে। আৰু আমি মানে তাতে এতিয়া আহিছে চাওঁ, আপোনাৰ দেখছে চাগে এটা মোৰ ভিডিঅ'ত দিছোঁ আগতে, যে ইমান ভিৰ একদম ইয়াৰ লাগি ভিৰ, আমি যেতিয়া গেছিলোঁ তাৰ লাগি ভিৰ নাছিলে। এতিয়া আমি আহোঁতে একদম ইয়াৰ মন্দিৰৰ গণেশ মন্দিৰৰ লাগি ভিৰ আছে। ভালেই সোনকালে গ'লোঁ আমি।
পইচা ঘৰৰ ফালে আৰু লাই কৰি আৰু ভ্লগটো এণ্ড হোৱা নাই কিন্তু চাই থাকিব ভ্লগটো আৰু অলপ আছে গাইছ খাই লম দে আমি এতিয়া এইখিনি ফ্ৰীতে পাইছোঁ মানে ইয়াতে ফ্ৰীতে খাব লগা হৈছে দে খাই লম দে গাইছ চ' গাইছ আমি মই যে আপোনালোক তাতে অলপ ক্লিপ দেখালোঁ বেছি ক্লিপ দেখা নহ'ল মানে বেছি ক্লিপ দেখালোঁ কিয়নো কাৰণ তাতে মানে লাজ লাগে না অলপ ভাল নালাগে সেইকাৰণে বেছি ক্লিপ দেখালোঁ তাতে মানে সেই দিছে ৰাইতা দিছি পুৰি দিছি আৰু দালি দিছি আৰু সেই দিছি চব্জি অলপ দিছি সেই সেইটো ৰাইতা বুলি কয় সেই খালোঁ খাই কিনে এতিয়া ঘৰতে আছোঁ অলপ বহুত বাঢ়ি গৈছে গাইছ গৰমটো একদম পুৰা বাঢ়ি গৈছে গৰমটো বহুত বাঢ়ি গৈছে মানে এতিয়া চাপা হৈছে কিনে তাতে বহিব লগা হৈছে ইয়াতে মানে সেই আছে অলপ চকী হেন আছে ধৰা সিহঁতি বহি আছে চকী হেন আছে এইফালে তাতে বহি আছোঁ আৰু বহুত গৰম দিছে অলপ ৰ'দটো যাই আছোঁ যাই কৰি বাপৰে বাপ ইয়ে গাইছ গাইছ ছাতা তালৈ সেইগুলি পৰা ৰ'দ দিছে এতিয়া অলপ যাই থাকোঁ ঘৰৰ ফালে আৰু তাতে আমি লাইন যে লাগিলোঁ লাইন কৰি তাতে আমাৰ তাতে কমেও 2 ঘণ্টা সেই ৱেষ্ট হৈ গৈছে টাইমটো তাতে 2 ঘণ্টা লাইনত ৰখিব লগা হৈছে সেই কৰি আহিলোঁ ভাগ্য ভাল কামে হৈ গ'ল না কি কামবিলাক হৈ গ'ল জল্দি 2 ঘণ্টা লাগি গৈছে লাইনতে পুৰা বহুত লাইন একদম একদম তেৰা মেৰা হৈ কেনে পুৰা মেজিক এখন লওঁ আৰু বহোঁ আৰু যাই থাকোঁ দে গাইছ আজি ভ্লগটো ইয়াতে এণ্ড কৰি দিলোঁ কেনে লাগিলে ভ্লগটো কমেণ্ট কৰিব